এভৰিৱান আৰু সকলো ভালে আছে আজি বহু দিনৰ মূৰত কাৰোবাক লগ পালোঁ কাক লগ পালোঁ বাবু আজি কাক লগ পালোঁ জানে পাখি ৰাজবংশী তাই এটা নজনা কথা আপোনালোকক জনাবলৈ গৈ আছোঁ আপুনি সকলোৱে ব্লগটো চাই থাকক ছোৱালীজনী এনেকুৱা বুলি আমি সপোনতো ভবা নাছিলোঁ চাওক গোটেইখিনি চাওক গোটেই ভিডিঅ'টো চাব দেই তেতিয়াহে গম পাব কিন্তু এয়া পাখি বহু দিনৰ মূৰত আহি গ'ল আমাক লগ কৰিবলৈ জোনাইৰ পৰা আহি মানে ফাইনেলি আজি পুৰা একদম আহি গ'লোঁ লগ পালোঁ একদম মজাকৈ মানে আহিলোঁ মানে বিশেষকৈ লগ কৰিবও আহিলোঁ আৰু মানে আমাৰ কুকুৰটো বহুত মানে চালা গম পাইছানে ইটো সিটো নাখায় মানে পেটিগ্ৰী পাপি হওক বা কিবা হওক মানে তেনেকুৱা টাইপৰ মানে ইয়াত মানে পাই ন বাহাতে তাত ল'বলৈ আহি গ'লোঁ আৰু পুৰা মজা লাগিল লগ পাই ইমান দিনৰ বিপুলক দেখা দিয়া বিপুলক এই চকু সৰু ল'ৰাটো এইটো পাখি ৰাজবংশী ব্লগৰ লৈ আহে চশমা কি হ'ল তোৰ অ পিন্ধি ল অ এতিয়াহে মজা লাগিছে বহুত ভাল লাগিল দেই ভাল লাগিল এয়া পাখিয়ে ছাবস্ক্ৰাইবাৰ পাই গ'ল মিনি ছাবস্ক্ৰাইবাৰ তুমি কেনেকৈ চিনি পোৱা পাখিবাক ভিডিঅ' দেখিছিলোঁ অহ হয় জানো ভিডিঅ'ত দেখা ছোৱালীজনী এজনী হে নহয় নেকি এজনী বেলেগ ছোৱালীহে হয় সঁচাকৈ হয়তো তুমি ভিডিঅ' চাই ভাল পোৱা ছাবস্ক্ৰাইব কৰিবানে লাইক কৰিবানে কমেণ্ট ভাগ এটা কৰি দিয়া ভাগ মজা বিপুলে চাবি পাই গ'ল তাৰ বাইকখন বোলে ভাল লাগিছে লৈ যোৱাগৈ ন যোৱাগৈ বাই বাই টাটা সঁচাকৈ যোৱাগৈ যোৱা এই লাজ নকৰিবা একো নহয় এনে ৰিলচ বনাই আমাৰ আৰু চিন কেনেকৈ নবনোৱাকৈ থাকিব পাৰে ৰিলচ বনোৱাত বেছি পাখি লগত এনজয় বহুত এনজয় ভাল লাগে যেতিয়া এনেকৈ ডাঙৰ ইউটিউবাৰবোৰক লগ পোৱা যায় মনটো বহুত ভাল লাগে বহুত দুখ লাগে মেইন মানুহকেইটা যাবগৈ এতিয়া নেকান্দিবা অ' দেহি অ' হ'ব মজা মাংস গাহৰি ফেভৰেট হাঁহৰ মাংস কি খাই আছা মনু আইঅ দেহি সৰু ছোৱালী যে লেজ দি থৈ গ'ল খোৱা এইমাত্ৰ পাখিহঁত গ'ল তাকে মন চন বহুত বেয়া লাগে সিহঁতে আহি পেলাই এনেকৈ গুচি গ'লে থকাকৈ আহি আছে সোনকালে সেয়া ভিডিঅ' দিম অতি সোনকালে দিম যি কি নহওক খুৰাক বহুত দিনৰ মূৰত লগ পালোঁ দেই বা খুৰা কিন্তু লাজ কৰি থাকে আংকুল আজি লগ কৰিব আহিছে আমাক বহুত ভাল আংকুল নিজৰ আংকুল হয় আংকুল দূৰত থাকে আজি ইনস্পেকশ্যনত আহিছে দোকানত কিবা খেলি মেলি হৈ আছে নেকি চেক কৰিব আহিছে কি আনিছা বাবু মানে মেগী আনিছোঁ মানে কি হয় পাখি আছিলে ন পাখি বহুত ৰাক্ষস তাই যোৱালে বাচ্ছা আছিল তাই গৈছে মই এতিয়া গৈ মেগী আনিছোঁ নহ'লে গোটেই সোপা চাফা কৰি দিলে হয় বহুত ৰাক্ষস ছোৱালীজনী এতিয়া সময় হৈছে 8:30 8:30 বাজিছে ভাবিছোঁ ৰাতিৰ সাজত কিবা এটা বনাওঁ তাকে ভাবিছোঁ কি বনাওঁ তাকে আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টো প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ম দেই এনেকৈ মই মানে চিকেন বনালে আলুটো এনেকৈ ফ্ৰাই কৰি লওঁ তেতিয়া টেষ্টটো অলপ বেলেগ উঠে ন এনেকৈ এতিয়া আলুটো অলপ টাইম ভাজিম ইয়াতে হালধি আৰু নিমখ একো নিদিওঁ অনলি ফ্ৰাই কৰিম হা অলপ টাইম ৰঙচুৱা হোৱালৈকে ভাজিম তাৰপাছত বাকীখিনি দেখাই আছোঁ এইফালে আমাৰ আলু ভজা হৈছে ইপিনে চাব পাৰে ৰঙচুৱা হৈছে এনেকৈ আমি আলুটো ৰঙচুৱা কৰি ফ্ৰাই কৰি ল'ম এতিয়া আলুখিনি নমাই লওঁ এতিয়া মই প্ৰথম এটা তেজপাত দিম তাৰপিছত গোটা মছলা লং ইলাচি দালচেনি আৰু দিম কেঁচা জলকীয়া
এইখিনি অলপ লৰাই হোৱাৰ পাছত এতিয়া কাটি লোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। আপোনালোকে জানে আৰু এইটো কৈছোঁ আৰু অলপ ফ্ৰাই কৰি ল'ম। এতিয়া এয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে। ইয়াত মই নহৰু দি দিম, নহৰু আদাৰ পেষ্টটো। দি পেলাই অলপ লৰাম। এনেকৈ অলপ ভাজি ল'ম। তাৰ পাছতে দিম সোৱাদ অনুসৰি হালধি, অলপ লৰাই ল'ম। তাৰ পাছত দিম এতিয়া জিৰা। এয়া জিৰা পাউডাৰ দিলোঁ। অলপ এনেকৈ ফ্ৰাই হ'বলৈ দিম। এতিয়া পিঁয়াজখিনি মছলাখিনি ভজা হৈ গৈছে। এতিয়া দি দিম মই চিকেনখিনি দি এতিয়া লৰাম। তাৰ পাছত কি হয় দেখাই আছোঁ। অলপ লৰাই পেলাই ঢাকোন মাৰি দিম। তাৰ পাছতে দেখাই আছোঁ কেনেকৈ কি দি থাকোঁ, চাই থাকক। এনেকৈ অলপ ভাজি ল'ম। মাংসখিনি ফ্ৰাই হৈ আছে। এতিয়া মই ইয়াৰ ওপৰত দিম কাটি লোৱা বিলাহী। কাৰোবাৰ দেখি লোভ লাগিছে নেকি বাৰু? চাব আকৌ জিভাৰ পানী পৰি যাব। এতিয়া দিম ধনিয়া পাউডাৰ জোখ অনুসৰি দিলেই হ'ল। আৰু দিম মিট মছলা। মই কিন্তু গৰম মছলা একেবাৰে লাষ্টত উতলাৰ সময়তহে দিওঁ হা। এয়া দিলোঁ মিট মছলা। ইফালে প্ৰেছাৰ কুকাৰত জিৰা ৰাইচ বনি আছে, কিন্তু এইটো আজি দেখাবলৈ নহ'ল। যদি লাগে জিৰা ৰাইচৰ ৰেচিপি পিছত মই দিম, কমেণ্ট কৰিব হা। এইখিনিতে ভালকৈ লৰাম আৰু এনেকৈ ফ্ৰাই কৰি থাকিম অলপ টাইম। দিম নিমখ। মই চিকেনত মানে নিমখ অলপ ফ্ৰাই হোৱাৰ পাছতহে দিওঁ, নহ'লে মানে কি যদি প্ৰথমতেই নিমখ দি দিওঁ তেতিয়াহ'লে মানে চিকেনটো ভাগি যায় ন। সেইটো কাৰণে মই এতিয়া দি দিওঁ নিমখটো। আৰু এইফালে আমাৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে মানে দগীকেইটাৰ কাৰণে ৰেডি হৈ আছে এইটো চিকেন বইল। তাৰপিছত সিহঁতক এতিয়া খাদ্য দিম। এতিয়া মই দিম ফ্ৰাই কৰি থোৱা আলুখিনি। এয়া আলুখিনি দিলোঁ। এনেকৈ দি পেলাই লৰাম আৰু ভাপত পূৰা সিজিবলৈ দিম। এনেকৈ লৰাই মেলি পূৰা ভাপত সিজিবলৈ দিম। এইফালে মই চিকেন বনাই আছোঁ আৰু এইফালে আমাৰ দগীকেইটাৰ কাৰণে এয়া বইল চিকেন। এইপিনে দিছোঁ ৰঙালাও। এনেকৈ কৰি বইল চিকেন এইবিলাক এতিয়া ভাতৰ লগত সানি আছোঁ। পোৱালীকেইটাই বহুত ভুকি আছে, সিহঁতক ভোক লাগিছে। সিহঁতক খাদ্যটো দি লওঁ হা। কেঁচাকেইটাই খাই আছে। এইফালে ব্ৰাউনি খাই আছে। এইফালে খাই আছে বেপছ। সেইটো গুড বয়। এয়া স্পেচিয়েল চিকেনৰ লগত হেপিয়ে খাই আছে, ডিনাৰ কৰিছে। এইপিনে দনা চাই দিয়া নাই, সোৱাদ ব্যস্ত। খাব পালে কাকোৱেই চিনি নাপায়, নাচায়। বহুত লেবেল ইহঁতৰ, ঘূৰিয়ে নাচায়। অলপ লাগি ধৰিছে আৰু এতিয়া মই ইয়াত দি দিম পানী। এনেকৈ পানী নিজৰ জোখ অনুযায়ী এনেকৈ পানী দি দিম। পানী দিয়াৰ পিছত ঢাকোন মাৰি দিলোঁ। এইটো কি চিকেন বনাইছা তুমি? চিলি চিকেন ৰেচিপি। চিলি চিকেন ৰেচিপি। ৱাও নাইচ। এয়া এইফালে চাওকচোন, সিহঁতে ন এনেকৈ চিকেন খাব পালে এনেকুৱাও উৎপাত কৰে। চাওকচোন কাজিয়া লাগি আছে চিকেন খাই কৰি লৈ। ঐ কিয় কাজিয়া লাগিছা? ব্ৰাউনি লাজ পাইছে দেই, লাজ পাইছে। বেপছ এনেকৈ খেলি থাকে। এই যিদিনাখন চিকেন খাব পাব ন এনেকুৱাই পূৰা ফূৰ্তি হয়। কিবা কৈছে মোক। খেলি থাকে। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া এয়া ভাত, এয়া মোৰ ভাত। খাম বাবু পূৰা খাবা আৰু ন? খাম। কিন্তু ঠিক আছে। বাকী থকাৰ কাৰণে আমি মাংসটো অকণ দেৰিকৈ আনিলোঁ, মানে ছোৱালীজনী বহুত গম পাইছে নহয়। ঠিক আছে তেনেহ'লে আমি খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে।
গাইজ এতিয়ালৈ আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে কমেণ্টটো কৰি দিব অ'কে বাই বাই লাভ ইউ অল দেখাই দে বাই বাই দেখাই দে বাই বাই